এতিয়া মই বনাম ৰংগোলী। এইফালে মা Hi guys, welcome back to my channel. মই Anushmita Sharma মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। সো আজিৰ ভিডিওটো হ'ল দেউল ব্লগ আৰু বৰপেটাৰ দেউল। সো এতিয়া মই ৰাতিপুৱা একদম ষ্টাৰ্ট কৰিছো। এতিয়া মই বনাম ৰংগোলী। সো বলক মই কেনেকৈ ৰংগোলী বনাও এটো দেখুৱা আপোনালোকক। সো বলক গাইস, এইখিনি হ'ল মোৰ ৰংগোলীৰ বস্তু আৰু ইয়াতে বহুত কালাৰ আছে আৰু এতিয়া মই বাহিৰলৈ লৈ যাওঁ। সো বলক ভিডিওটো চাই থাকক কি বনাওঁ। গাইস, প্ৰথমতে মই ডিজাইনটো আঁকি ল'ব লাগিব পেন্সিলেৰে। গাইস, এইখিনি ৰাতিপুৱাৰ দৃশ্য। এইখিনি ৰাতিপুৱা মানে কৰিছিলোঁ তাতে গৈ কীৰ্তন ঘৰত। সো এইখিনি আৰু গাইস, এতিয়া মই ৰেডি হৈ আছোঁ দেউল চাব যাবলৈ। আৰু এতিয়া ইফালে মাও ৰেডি হৈ আছে, অকণমান পিছত দেখুৱাই আছোঁ। সো মই এতিয়া মেকআপ চেকআপ অকণমান কৰি লওঁ। সো তাৰপিছত লগ পাইছোঁ আৰু এয়া মই ৰেডি, মেকআপ চেকআপ একদম কৰি লৈছোঁ অলপমান। সো বলক চাওঁ আৰু এইটো আমাৰ পেহী। হাই বুলি ক। হাই। এইটো আমাৰ মা। এতিয়া গৈ আছোঁ। সো বলক Lately, I've been lying to myself. No, I need to get some help. Hoping you could save me, baby. Put our pictures on the shelf. Swore I'm over you, oh well, it's not that easy. জুই জুৰি বাজি মনা খৰ দাল
আঙুল কাটিয়া মই কলম বনালো নয়নত জললয়া হৃদয় ফালিয়া মই পত্ৰ লিখিলো লয়া যা ফাগুনী মল আঙুল কাটিয়া মই কলম বনালো নয়নত জললয়া হৃদয় ফালিয়া মই পত্ৰ লিখিলো Hi guys, আজি next day, so আজি আৰু যাম আমি আৰু এইফালে আমাৰ মা আৰু বাহঁতে ৰেডি হৈ আছে so বলক তো গাইজ আমি একদম ৰেডি এতিয়া যাওঁ আৰু অকমান পিছত মানে আৰু গাইজ মই ৰংগলী আঁকিছোঁ সেইখিনিও দেখুৱাই আছোঁ আপোনালোকক এইটো এটা কিন্তু এইপিনে সেইপিনে আমাৰ মেকুৰী কেইজনীয়ে বৰবাদ কৰি দিছে এইখিনিও আৰু এইপিনেও এইটো ৰংগলীৰ এইখিনি তাৰপিছত এইপিনে তাৰপিছত এইপিনে এইবিলাক চব বৰবাদ কৰি দিছে এতিয়া আমি যাব ওলাইছোঁ আৰু এইফালে মা আৰু এইফালে বা আছে হাই বুলি কওঁ দা ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বাল লাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণ